হাই গাইস, পুটকা পাঠক ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ককিলামীস্থিত শ্ৰী শ্ৰী গৰখীয়া মন্দিৰলৈ বুলি আহিছোঁ। গৰখীয়া মন্দিৰৰ এই মূল প্ৰৱেশদ্বাৰেদি আমি এতিয়া সোমাই গৈ আছোঁ। বলকচোন গৰখীয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। আমাৰ নিতুলো আহিছে, এইটো নিতুল এইটো ভায়া মাজি আহিছে। এইটো আমাৰ বেলুন চেলুনো বিকি আছে। প্ৰৱেশ দুৱাৰি গৈছ নাই অলপ কাটি দিব লাগিব। মানুহ বহুত ভিৰ দেই। বুঢ়া চাহকো লগ পালোঁ, আমাৰ দৈনিক জনমভূমি সাংবাদিক। আপুনি কিবা স্মাইল কৰি দিয়ক। ইয়ালৈ আহি মোৰ খুব ভাল লাগিছে। ঐতিহাসিক এখন ঠাই, এই ঐতিহাসিক ঠাইখনত অহা অভিজ্ঞতাটো বেলেগ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ নাগৰিক আহিছে, যিসকলে ইয়াত মনৰ আনন্দ ভোগ কৰি আহিছে। চৌদিশে মেলা বহিছে। এই মেলাত বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ উপৰিও বিভিন্ন ধৰণৰ চৌখিন সামগ্ৰী হৈ পৰিছে, যিবিলাক আমাৰ যুৱক যুৱতী হওক বিভিন্ন বয়সৰ মানুহে আহি দিনটো উপভোগ কৰিছে। ধন্যবাদ। এই ভৰিটো ধৰি লওঁ ভৰিটো ধোৱা আছে বুলি আৰু কুঁহি পাতৰ লগত ফুলে নতুন নতুন ফুলেৰে প্ৰস্ফুটিত হৈ আছে। তাত আকৌ ভোমোৰাবিলাকে পখিলাবিলাকে ফুলৰ মহ বিচাৰি এনেনো আনন্দৰে গুণগুণাই ঘূৰি ফুৰিছে। এনেকুৱা মথুৰাপুৰখনৰ নিচিনা বোলে সেই তাৰকা যিখন ইয়াতে চাকি দিম ন। মোক কোৱা মই চেনেল লৈ লওঁ নাই নেকি লাইভ কৰিম মই লাইভ দিছে নেকি লাইভ নেকি কাইলৈ ৰিলিজ কৰি দিম এইটো কৰ্ম কৰি মনুষ্যই বুজি পোৱাকৈ এই কৰ্মখিনি বোলে কৃষ্ণই আহিৰ ৰঙে খেলা ৰূপে যুদ্ধ বিগ্ৰহ এনেকৈ কৰে। এইখিনি চতুৰ জনসমাগমৰ মাজতে জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দাক লগ পালোঁ। আহকচোন তেওঁৰ সৈতে দুআষাৰ কথা পাতোঁ। হেল্ল' এভৰিৱান, ভালে আছেনে? এই গৰখীয়া মন্দিৰত লগ পালোঁ। এই গোসাঁইটো আহিছে, ভিডিঅ' দেখুৱাইছে, মৰম দিব, আমাকো মৰম দিব, আহিব নেক্সট টাইম এবাৰ নাই। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।